আজি দুদিনমানৰ পৰা গাটো বহুত বেছিয়ে বেয়া মানে চৰ্দি কাহ এনেকুৱা হৈ আছে। গৰম পানী খাই আছোঁ। ৰাতিপুৱা এনেকৈ অকণমান লুচি আৰু আলু ভাজি খালোঁ আৰু দিনটো একোৱে নাখালোঁ, শুই থাকিলোঁ। গধূলি ভোক লাগিলে সেয়েহে এনেকৈ অকণমান বনাই খালোঁ। যিহেতু চৰ্দি লগাত পাৰ মাংস ভাল বুলি কয়, সেয়েহে এনেকৈ মায়ে বনাব লৈছোঁ। যিহেতু মোৰ গাটো ইমান এটা ভাল নহয়, সেয়েহে ভিডিঅ'টো বেছি কৰি নাথাকিলোঁ। শেষত এনেকৈ হ'লেই আৰু মাজতে এটা চিঙৰা খালোঁ আৰু দেউতা আনিলে হঠাতে মাছ। ময়ে জুইৰ শেক লৈ এইখিনি বনাব ল'লোঁ আৰু মাছখিনি ভাজিলোঁ প্ৰথমতে। আৰু জিকাকেইটা আমাৰ ঘৰৰে দেই। মাছ ভজা কেৰাহীটোতে মই পিঁয়াজ, জলকীয়া আৰু আদা নহৰু পেষ্ট অকণমান দি দিলোঁ আৰু জিকাখিনি দিলোঁ। এয়া হ'লেই আৰু মোৰ। আৰু এয়া আমাৰ আজিৰ ভাত সাজ। মই যিহেতু বহুত সময় ধৰি শুইছোঁ আৰু গাটো অকণমান ভাল লাগিছে, সেয়েহে এনেকৈ অকণমান সজাই পৰাই লৈছোঁ মই। আৰু যি কি নহওক, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। বাই।